हेलो 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 শ্ৰদ্ধা গোৱালপাৰা দুধনৈৰ মাননীয় অধ্যক্ষ মহোদয়, বিএড ব্লকৰ তত্ত্বাৱধায়ক, ইতিমধ্যে সকলোৱে জ্ঞাত যোৱাকালি যি আমি কেতিয়া কল্পনা কৰিব নোৱাৰা আমাৰ জুবিনদা আমাৰ নিজৰ পৰা নোহোৱা হৈ গ'ল। আমি কেতিয়াও ভাবিবই নোৱাৰোঁ। আৰু আজি লগতে বেছিক ট্ৰেইনিং চেণ্টাৰত যিসকল পৰীক্ষাৰ্থী আছে সকলোকে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত হোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে সকলোৱে আমাৰ প্ৰিয় শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। মই বিশেষ একো নকওঁ, আমাৰ সকলোৰে প্ৰাণত জুবিন গাৰ্গ আছে। কোনোৱে তেখেতক লগ পাইছে, কোনোৱে হয়তো হৃদয়েৰে তেখেতৰ গীতৰ যোগেৰে কৰ্মৰ যোগেৰে অন্তৰ্স্থান দিছে। কিন্তু যি পথেই যোগে
ayúdame y que me ayude y que todo mi tutti lo que তার বন্ডিঘর লগাইছে Saraswati